হে গাইজ ওলাইছোঁ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিলৈ বৰুৱা বামুণ গাঁৱৰ পৰা মানে দেৰগাঁৱৰ পৰা তো হৈ গ'ল 7:03 এতিয়ালৈকে ট্ৰেইনখন আহি পোৱা নাই ট্ৰেইন লেট আছিলে তো আহি গ'ল ট্ৰেইন মই লৰালৈকে ডাব্বাত উঠি গৈ কেনে ৰাতিপুৱা মৰ্নিং গুৱাহাটী পাই গ'লোঁ গুৱাহাটী ষ্টেচনত এয়া অলপমান ৰখিবলগীয়া হ'ল কাৰণ কিয়নো মই য'ত ষ্টে কৰিম তো তাত অকণমান ৰখিবলগীয়া হ'ব তো ইয়াতে এটা মেচিন দেখিলোঁ তো নেক্সট টাইম যেতিয়া মই তাৰ পৰা গুৱাহাটীৰ পৰা ৰিটাৰ্ণ হ'ম তো ৰিটাৰ্ণ হওঁতে ট্ৰেইনৰ ছিটখিনি কি এভেইলেবিলিটি আছে তো তাতে এটা মেচিন আছে তো তাত আপুনি তাতে ট্ৰেইন নাম্বাৰ দি কেনে আৰু ডেষ্টিনেশ্যন ক'ত যাব সেইখিনি ডিটেইলছ দি কেনে আপুনি চাব পাৰিব কিমান ছিট এভেইলেবল আছে তো মই সম্পূৰ্ণ ডাটাখিনি ভৰাই ল'লোঁ ক'ৰ পৰা যাম ক'লৈ যাম তো ডিটেইলছখিনি ভৰোৱাৰ পাছত এয়া দেখিলে ছিট এভেইলেবল আছে 65 তাৰপিছত মই বুকিং কৰিলোঁ ৰেপিড'খন বুকিং কৰি কেনে যিহেতু ৰাতিপুৱা টাইমত গাড়ীৰ বহুত দাম তো ৰেপিড'খনকে বুকিং কৰি ল'লোঁ বুকিং কৰি লোৱাৰ পিছত দাদাজন আহি পাব এতিয়া তো তেখেতে ৰিচিভ কৰিব তো ৰিচিভ কৰাৰ পিছত এয়া দাদা আহি পিনে মোক য'ৰ যাম বুলি মানে ডেষ্টিনেশ্যন দিয়া হৈছে তো তালৈ মোক লৈ গৈছে এয়া মই গাড়ীৰ পিছফালে নতুন গুৱাহাটীৰ ভিউ যিখিনি আপডেটেড হৈছে কিছুমান ৰং চং কৰিছে ফ্লাইঅভাৰ বহুত হৈ গ'ল চেঞ্জ কৰিলে তো এয়া গাড়ীৰ পিছফালে বাইকৰ পিছফালে মই বহি গৈছোঁ আৰু ধুনীয়াকৈ ভিউটো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ মৰ্ণিং গুৱাহাটীৰ ভিউ এয়া তো ইয়াতে ৰেপিডো পাবলৈ বহুত সহজ আপোনালোকে এপছটো ইনষ্টল কৰি ল'লে হ'ল এয়া পালোগৈ মই জিৰণি ঘৰ হ'ল অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ তাৰপিছত তাতে মই যিখিনি বস্তু আছিলে থ'লোঁ থৈ ফ্ৰেছ হৈ কেনে এয়া মই ওলাইছোঁ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিলৈ তো এটা কথা মন কৰিব আপোনালোকে এই ৰিচিপ্টটো যোনটো কনভকেশ্যনৰ কাৰণে 1600 বা যিমানটো পইচা দি কিনে কাটিছে এই পইচাটো ৰিচিপ্টটো লৈ যাব লাগিব তাৰপৰা বন্ধু আহি পালে মানে লগৰজন তাৰপিছত দুইটাই গৈ কেনে ইউনিভাৰ্চিটিৰ ফ্ৰণ্ট পালোগৈ তো ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত এয়া একদম ধুনীয়া ভিউ এতিয়া আমি যাম ভিতৰলৈ দুইটাই যিহেতু ভিতৰত মানে ভিডিঅ' এলাও আছে নাই নাজানো তো মনে ভিডিঅ' কৰিবলগীয়া হৈছে তো এয়া বাইদেউ যোনগৰাকী চিকিউৰিটি আছিলে চিকিউৰিটিৰ ওচৰত পূৰা ধুনীয়াকৈ টিকট কাটিলোঁ কটাৰ পিছত ভিতৰলৈ গৈ কেনে ইয়াতে পূৰা ধুনীয়া পৰিপাটি হিচাপে হৈছে ৰিচিপশ্যন এণ্ড ভেৰিফিকেশ্যন আপোনালোকে যোনটো ৰিচিপ্ট লৈ গৈছে এই ৰিচিপ্টটো ইয়াত দিব লাগিব দিয়াৰ পিছত তেওঁলোকে কাউণ্টাৰলৈ পঠাব যোনটো কাউণ্টাৰত আপোনালোকৰ দিব সেই কাউণ্টাৰটোত গৈ কেনে আপুনি গ্ৰাউণ্ড আৰু ল'ব লাগিব আৰু এইফালে বাইদেউগৰাকীয়ে 100 ৰুপিজৰ এটা ৰিচিপ্ট কাটে এয়া মই গ্ৰাউণ্ড আৰু ৰিচিপ্ট ল'লোঁ ৰিচিপ্ট লৈ কেনে আহিলোঁ এতিয়া অশোক আহিব মোৰ লগৰ হয় বন্ধু সিয়ে মোৰ ষ্টে কৰাৰ জেগাখিনি সি মানে ঠিক কৰি দিছে তো তাক বহুত থেংক ইউ তো অশোক আহি পোৱাৰ পিছত দুইটাই কথা বতৰা পাতি কেনে সি লাহেকৈ গ'লগৈ তাৰপিছত মই মোৰ শ্বুজযোৰ পলিচ কৰাই ল'লোঁ আৰু আপোনালোকে ভিডিঅ'টো নেক্সট ভিডিঅ'টো চাব কনভকেশ্যন কেনেধৰণে হয় কি হয় মই পূৰা ডিটেইলছ দিম ৰেপিড' বুকিং কৰি আকৌ মই মোৰ ডেষ্টিনেশ্যন য'ত মই ষ্টে কৰিছোঁ তালৈ গ'লোঁ তাৰপিছত মই ৰেপিড' বুকিং কৰি মোৰ য'ত ষ্টে কৰিছিলোঁ তালৈ আহিলোঁ অহাৰ পিছত এইটো ষ্টে কৰা জেগা তো ইয়াতে আপুনি হোটেল বুকিং কৰিলে বহুত পইচা লয় তো 100 টকাত এইটো এক ৰাতিৰ কাৰণে পায় আৰু এখন ওচৰতে হোটেল আছে য'ত আপুনি খোৱা বোৱা কৰিব পাৰি তো নেক্সট ভিডিঅ'টো চাব নেক্সট ভিডিঅ'টোত মই কনভকেশ্যনৰ পূৰা যিখিনি পাৰিছোঁ ভিডিঅ'খিনি ক্লিপখিনি দিম থেংক ইউ